হেল্ল' বন্ধুসকল, মই যে আপোনালোকক এনেকুৱা এটা এপছৰ বিষয়ে জনাবলৈ আহিছোঁ, যিটো এপছৰ জৰিয়তে আপোনালোকে বহুতো জ্ঞান লাভান্বিত হ'ব পাৰিব বা বহুতো অভিজ্ঞতা পাব। যিটো এপছ মাত্ৰ কেৱল এটাই, আপোনালোকে এই এটা এপছৰ জৰিয়তে আপোনালোকে ইংলিছ আৰু আছামিছৰ ৱৰ্ড সকলো জানিব পাৰিব। চ' মই এই এপছটো ক'ৰ পৰা কেনেকৈ কি কৰিলে পোৱা যায় এইটো দেখুৱাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াত লিখিব, চাৰ্চ কৰিব লাগে ABD লিখাৰ মই ABD লিখিলোঁ। ABD কোনটো এপছটো ডাউনলোডিং কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। এপছটো ABD বুলি চাৰ্চ কৰিব লাগে। পিছত এইটো যিহেতু মোৰ ইয়াত ABD এপছটো ইনষ্টল কৰাই হৈছে, চ' মই যিহেতু ইয়াক আৰু ইনষ্টল কৰিব নোৱাৰোঁ, মই অকল অ'পেন কৰিব লাগে। মই যিহেতু অ'পেন কৰি দেখুৱাইছোঁ কি ইয়াৰ জৰিয়তে উপকৃত হ'ব পাৰি। চ' আপোনালোকে আমি বহুতো ডিকশ্যনেৰী, ইংলিছ টু আছামিজ ডিকশ্যনেৰী লওঁ, কিন্তু য'ত আমি ইংলিছৰ ৱৰ্ড কেইটা আছামিছত পাওঁ। চ' ইয়াত এইটো যিহেতু ABD, ইয়াত কেৱল মানে অকল ইংলিছে নহয়, তাত আছামিছৰো পোৱা যায়। ধৰ মই এটা ৱৰ্ড লিখিছোঁ, ধৰ আম মানে ফল বুলি আমি সকলোৱে জানো, কিন্তু ইয়াত দিয়া আছে, তাৰ অৰ্থটো দিয়া আছে পকিলে ৰসাল হোৱা এবিধ ফল আৰু দীঘলীয়া পাতেৰে তাৰ ওখ ডাঙৰ গছ, যাক ইংৰাজীত কোৱা হয় মেংগো। আৰু এনেকুৱা বিভিন্ন ধৰণৰ ইয়াত অসমীয়া ৱৰ্ড আছে, যিটো ৱৰ্ডৰ দ্বাৰা আপুনি যিকোনো টান শব্দৰ অৰ্থ বুজিব পাৰিব। তাৰ বাহিৰেও আৰু ইয়াত ইংলিছৰ মই দেখুৱাই দিছোঁ। ইয়াত ইংলিছৰ যেনিবা এডেড লিখি দিছোঁ। এডেড মানে কি, তাৰ মিনিংটো হৈছে যোগ কৰা বা এটা সংখ্যাক পৰিমাপন। এনেকুৱা বিভিন্ন ধৰণৰ ৱৰ্ড আপুনি যি লিখি চাৰ্চ কৰিব আপুনি তাকে পাব। চ' ইয়াকে কৈ মই আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকৰ পৰা আঁতৰি আহিব বিচাৰিছোঁ। চ' প্লিজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু কমেণ্ট কৰক, আৰু যদি মোৰ আহি থকা নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। চ' থেংক ইউ।